হেল্ল' এভৰিৱান, আজি মই আহিছোঁ আমাৰ পাঞ্জাৱৰী একেবাৰে ঘৰৰ ওচৰতে থকা কলাক্ষেত্ৰৰ গাতে লাগি থকা ৰাস্তাটোৰে সোমাই গ'লে পায় আইদেউ চিনেমা হল। আৰু আমি আহিছোঁ আইদেউ চিনেমা হলত আজি চিকাৰ চাবলৈ। জুবিনদাৰ মুভি আহিছে, নোচোৱাকৈ কেনেকৈ থাকোঁনো। এয়া চাওক, আমি হলত আহি পালোঁ। এইটো হল আগতে আছিল বোলে, আমি গমেই পোৱা নাছিলোঁ। ইয়াৰ আগতে বিদুৰ ফাইখন চাই গৈছিলোঁ আৰু আজি এইখন ছেকেণ্ড হ'ব। আৰু আহিয়ে মই একাপ কফি ল'বলৈ ইয়াতে সোমালোঁ। কফি একাপ খাই ল'ব লাগিব। চিনেমা হলটো বহুতেই ধুনীয়া, একেবাৰে শান্ত পৰিৱেশৰ মাজতে আছে। আৰু ইয়াতে আপোনাৰ বস্তুবিলাকৰ দামবিলাক বহুত কম হয় বাকী চিনেমা হলবিলাকতকৈ। যিহেতু এইটো চৰকাৰী হয়, সেইটো কাৰণে বিৰাটেই ভাল হৈছে, এইটো সুবিধা হৈছে আমাৰ কাৰণে। তাতে আকৌ আমাৰ ঘৰৰ ওচৰতে। বাকী মানুহ বহুত হৈছে কিন্তু। আৰু এতিয়া আমি এইপিনে ভিতৰত বহি ল'লোঁ, আৰম্ভ হৈ গ'ল মুভি। চাওঁ আৰু কেনেকুৱা আহিছে। যেনেকুৱাই নহওক, জুবিনদাৰ মুভিটো আমি চামেই চাম। চ' মুভি আৰম্ভ হৈ গ'ল। এতিয়া আহিছে জুবিনদাৰ এণ্ট্ৰি। জুবিনদাৰ এণ্ট্ৰি চাওক, কি ঠাচু এণ্ট্ৰি কৰিছে একদম। হিৰো মানে কি ক'ব আৰু তামাম। মন গ'লে মোৰ কাষলে আহিবা এদিন অকলে, কিদৰে খাওঁ কিদৰে শুওঁ চাই যাবা আহি নিৰলে। ৰ'দ ৰ'দ আজিকে নিপাওঁ, ৰ'দ আজিকে নিচাওঁ, খিৰিকী মেলি সন্মুখত এন্ধাৰ হে পাওঁ। চ' আপোনালোকেও যাব, মুভিখন চাব এবাৰ হলত চাই আহিব, ভালেই পাব মুভিখন। জুবিনদাই এক্টিং কৰিছে আৰু যিয়ে নহওক অসমীয়া মুভি হ'লে আমি চাব লাগে বাৰু। চ' মুভি ফিনিছ কৰি আমি ঘৰ পালোহি। ভিডিঅ'টো শেষলৈ চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আজিলৈ বাই বাই।